কয়দী মোৰ কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী আৰু কাহিনীবোৰ একো একোটা শিল একো একোটা অবুজ শিল যাৰ কোনো অৰ্থ নাই মানুহেই আছিল কিন্তু পৰিস্থিতিৰ মেৰ পাকত পৰি আছে মোৰ এই অৱস্থা কোনে বুজে মোৰ কাহিনী মোৰ জীৱন কাহিনীৰ কোনো অৰ্থ নাই সুখত পিন্ধা নাই এযোৰ পোচাক সুখত পিন্ধা নাই যেতিয়া সুখৰ সম্বন্ধবোৰলৈ যেতিয়া কাল অমানিশা নামি আহে মৰম চেনেহবোৰৰ যেতিয়া নিৰ্মম কুঠাৰঘাত হয় আৰু আপোনজনীয়ে যেতিয়া সংসাৰখন থান বান কৰি যেতিয়া নিজৰ নষ্ট চৰিত্ৰৰ পৰিচয় দিব তেতিয়া এই মগজুটো উতলি উঠে এই মগজুটো আৰু এই হাতটোখনে কিবা এটা অপকৰ্ম কৰি পেলাই পিশাচিটি কামনাক দিছো আঁতৰাই তাই মোক দিছে বহু দুখ শৰীৰ শিউৰি উঠে পৰিলে মনত পিশাচিৰ কটাকাৰ মুখ এতিয়া অনুশোচনা এই বন্ধ কোঠৰীৰ ভিতৰত মই এটা কয়দী আৰু অনুশোচনাই মোৰ লগৰী কয়দী কাৰাবন্দীৰ জীৱন গাথা হয়তো জীৱনৰ নানান দুখ যন্ত্ৰণাৰ পৰা মুক্তিৰ হেতু কিছুমান ভুল অপৰাধ আৰু শেষ প্ৰাপ্তি সুখ নহয় মাথো অনুতাপ অনুশোচনা